নমস্কাৰ প্ৰিয় অসমবাসী, আজি সানডে মোৰ স্পেচিয়েল অস্ত্ৰপাত হৈছে এই পাত ঝাৰু আৰু এখন কাপোৰ। আজি বাপেকে একদম ৰুমত চাফাই অভিযান চলাম, সেই বুলি চুকে কোণে যিমান ধূলি আছে চাফ চিকুণ কৰি দলিয়াবলৈ ৰেডি। এই ফেনখন চাফা কৰোঁতে চকুত ইমান ধূলি সোমাইছে, কি যে ক'ব ৰাইজ, মোৰ কেনেকুৱা খং উঠিছে নহয়। উপায়তো নাই, নিজেই কৰিব লাগিব। আৰু এয়া মোৰ ৰুম, একদম কাপোৰ চাফা কৰা দি গোটেই ৰুম চাফা কৰি দিছোঁ বাপেকে। আৰু তাৰপিছত গা পা ধুই অলপমান মুখত লিপাপতি লগাই যাবলৈ ওলাইছোঁ ক'ৰবালৈ। ভাবিলোঁ আপোনালোকৰ আগত অলপমান বেছি ফেশ্বন শ্ব'য়ে দেখাই দিওঁ। কেনেকুৱা লাগিছে কওকচোন। কাপোৰযোৰ কিন্তু মোৰ খুবেই প্ৰিয় দেই। আৰু যাবলৈ ওলাইছোঁ মই মাহীহঁতৰ ঘৰত, ৰামদিয়া ভঠেলি। ৰামদিয়া ৰাস্তাটো মোৰ ইমান ধুনীয়া লাগে নহয়, বহুত প্ৰিয় দেই। গৈ দেখিছোঁ মামাহঁতৰ সমস্ত বংশ হাজিৰ, আৰু এয়া আমাৰ নিউবৰ্ণ বেবী। এইজনী মোৰ আইতা, মাহী, মহা আৰু মিতাংশু ভৰালী। বাৰু আজিলৈ ইয়াতেই এৰিছোঁ, পুনৰ লগ পাম, টাটা।